উত্তৰ পূৰ্বাঞ্চলৰ বসুভাষাৰ সাহিত্যানুষ্ঠান সপ্তৰ্ষি গোষ্ঠীৰ তিনিমহীয়া অসমীয়া পত্ৰিকা সপ্তৰ্ষিৰ আজি শুভ উন্মোচন কৰা হয়। গুৱাহাটীস্থিত উত্তৰ পূৰ্বাঞ্চলৰ এটি সাহিত্য গোষ্ঠী সপ্তৰ্ষি গোষ্ঠীৰ তৰফৰ পৰা ৫ নৱেম্বৰত সন্ধিয়া ৫ বজাত সপ্তৰ্ষিৰ কাৰ্যালয়ত তিনিমহীয়া বাতৰি কাকতখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ মাননীয় শ্ৰীযুত হৰেশ্বৰ বৰুৱাদেৱে উন্মোচন কৰি কয় যে কাকতখনে সমাজৰ বহু দিশত অগ্ৰণী ভূমিকা ল'ব বুলি মন্তব্য প্ৰকাশ কৰে। উক্ত অনুষ্ঠানত ইমন নামৰ অসমীয়া চলচ্চিত্ৰখনৰ প্ৰযোজক ইতি গগৈ দাসো উপস্থিত থাকে। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উদযাপনৰ এই শুভ ক্ষণত প্ৰকাশিত হোৱা তিনিমহীয়া বাতৰি কাকতখনৰ প্ৰথম বৰ্ষৰ প্ৰথম সংখ্যাটো জনকণ্ঠ জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰা হয়। কাকতখনৰ মুখ্য সম্পাদকৰ দায়িত্বত আছে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা হিৰণ্যময়ী বৰুৱাৰ লগতে কাৰ্যবাহী সম্পাদকৰ দায়িত্বত আছে উষামণি শইকীয়া আৰু অঞ্জুমণি গৌতম। শ্ৰীমান পাৰ্থপ্ৰতিম বৰুৱা, হেমন্ত প্ৰতিম বৰুৱা আৰু প্ৰণামিকা বৰুৱাৰ দ্বাৰা প্ৰকাশিত কাকতখনলৈ আপোনালোকৰো লেখা পঠাব পাৰিব। পত্ৰিকা সপ্তৰ্ষি প্ৰতিষ্ঠাপক মুখ্য সম্পাদক হিৰণ্যময়ী বৰুৱা, খাৰঘুলি ঘৰ নম্বৰ ৯, কৰ্ণেল শিৱৰাম বৰুৱা পথ, গুৱাহাটী ৪ দূৰভাষ 9954206251। কাকতখনৰ মুখ্য সম্পাদকে জনায় যে এই কাকতখনে বিভিন্ন জাতি উপজাতিৰ কৃষ্টি সংস্কৃতিৰ সাংস্কৃতিক দিশবোৰৰ বিকাশ আৰু প্ৰকাশ কৰা হ'ব। অসমবাসীৰ এই সুখ দুখৰ মিশ্ৰিত অনুভৱৰ মাজতে কাকতখনি প্ৰকাশ কৰি সমাজৰ মাজলৈ উলিয়াই দি যথেষ্ট সুখ অনুভৱ কৰিছে আৰু আশা প্ৰকাশ কৰিছে যে ভৱিষ্যত প্ৰজন্ময়ো নিজৰ প্ৰতিভা বিকাশৰ সুবিধা লাভ কৰিব এই কাকতৰ যোগেদি। আজিৰ এই উন্মোচনী অনুষ্ঠানত উপস্থিত থাকে চন্দ্ৰা দত্ত, লেখিকা সংগঠক উষামণি শইকীয়া, নন্দিতা দত্ত, মীৰা বৈশ্যকে আদি কৰি গোষ্ঠীৰ অন্যান্য সদস্যবৃন্দ। মুখ্য সম্পাদক হিৰণ্যময়ী বৰুৱাই আঁঠৰা অনুষ্ঠানটিত উপস্থিত থকা সদস্যবৃন্দই লোকগীত, চুটিগল্প, কবিতা পাঠ পৰিৱেশন কৰি সফল কৰি তোলে উন্মোচনী অনুষ্ঠানটো। এই বাতৰি কাকতখনৰ বিষয়ে মই বিশেষ অৱশ্যে মোৰ এটা কথা, এই বিষয়ে মই সাহিত্যত মোৰ কোনো হাত নাই। এই বিষয়ে মোৰ মিছেছে ভালকৈ জানে। মিছেছৰ নামটো আপুনি হয়তো যথেষ্ট সময় জানেই। তেওঁৰ নাম হৈছে হিৰণ্যময়ী বৰুৱা। তেওঁ সৰুৰ পৰাই মানে আৰু স্কুলত পঢ়া দিনৰ পৰা এইবিলাক কবিতা চবিতা লিখাৰ পৰা তেতিয়াৰ পৰা সাহিত্য চৰ্চা কৰি আছে, আজিলৈকে কৰি আছে। তেওঁ লিখিছে বহুত কিতাপ। তেওঁ কবিতা কিতাপ লিখিছে, গল্প কিতাপ লিখিছে, সাধু লিখিছে, তাৰপিছত উপন্যাস লিখিছে, এতিয়া প্ৰবন্ধ পাতিও লিখে। এইবোৰ লিখি তেওঁ কিতাপ বহুতখিনি লিখা হৈছে ইতিমধ্যে। আৰু সেইবিলাক কিতাপবিলাক লিখিছে, প্ৰকাশো পাইছে, ওকালতিও কৰিছে। তেওঁবিলাকে চব সানমিহলি কৰি কামখিনি কৰি আছে এতিয়াও। এতিয়া এই সপ্তৰ্ষিখনৰ এই যে তিনিমহীয়া যিখন উলিয়াইছে আমাৰ পেপাৰ, তিনিমহীয়া পত্ৰিকা, এইখন উলিয়াবলৈ যাওঁতেও তেওঁ বহুত কষ্ট হৈছে। তেওঁ বহুতো মানুহক এইবিলাক লিখক, কবি এইবিলাকক অনুৰোধ কৰিছে কিতাপ এইবিলাক কবিতা চবিতা আদি দিবৰ কাৰণে, গল্প, কবিতা আৰু কি আছে এইবিলাক দিয়াৰ কাৰণে, সন্নিৱিষ্ট কৰাৰ কাৰণে তেওঁ বহু মানুহক অনুৰোধ কৰি এইবিলাক আনি তেওঁ এইবিলাক প্ৰকাশ কৰি আজি এই সপ্তৰ্ষি তিনিমহীয়া পত্ৰিকাখন আজি উন্মোচন কৰা হ'ল। উন্মোচনত ময়ো আছিলোঁ বাৰু, মই ভাগ লৈছোঁ। তেওঁৰ আৰু মোৰ বাকী খোলালী ছোৱালীজনী আছে, বাকী অন্যান্য মানুহ চন্দা দেৱী ইত্যাদি কেইবাগৰাকীও মহিলা গোট খাইছে। গতিকে এই সপ্তৰ্ষি তিনিমহীয়া পত্ৰিকাখনত এতিয়া যিখিনি মানুহে বা যিখিনি কবি লেখক আদিয়ে তেওঁলোকৰ কবিতা আদি দি পেলাই নিউজ ডেস্ক ৰিপোৰ্ট, ব্ৰহ্মপুত্ৰ ভেলী নিউজ।